নমস্কাৰ ডিক্ৰিপ নিউমেৰলৈ আপোনালোকক স্বাগতম জনাইছো বহুতে মোক এটা কোৱেশ্চন কৰি আছিল যে ৰেকি কি হয় মোৰ ফেসবুক প্ৰফাইলত হয়তো দেখিছে বহুতে যে মই ৰেকি শিকাও বা মোৰ ষ্টুডেন্ট অলৰেডি আছে যোনে ৰেকি শিকিছে সো তেনেকৈ বহুতৰ মাইণ্ডত কোৱেশ্চন আহে যে ৰেকি একচুয়ালি কি হয় সক ৰেকিটো এটা জাপানীজ শব্দ হয় ৰে আৰু কি ৰে মিনিং হল ইউনিভাৰ্স আৰু কি শব্দটোৰ অৰ্থ হল এনাৰ্জি সো ৰেকি মিনিং হল ইউনিভাৰ্সাল এনাৰ্জি জাপানত প্ৰায় 1900 সেঞ্চুৰীৰ ওচৰত বা 1930 1927 তেনেকুৱা ওচৰত ৰেকি ডেভেলপ হৈছিল আৰু যিজন গ্ৰ্যান্ড মাষ্টাৰে ডেভেলপ কৰিছিল তেখেতৰ নাম হল ডক্টৰ মিকাও উশুই এজন টিচাৰ আছিল তেখেতে তাত জাপানত খ্ৰীষ্টিয়ান ধৰ্মৰ ওপৰত প্ৰচাৰ কৰিছিল শিকাইছিল বাচ্চাবোৰক তেতিয়া বাচ্চা কিছুমানে সুধিছিল তেখেতক যে যীশু খ্ৰীষ্টই যেনেকৈ সবকে সুই পিনে ভাল কৰিছিল আমিও তেনেকৈ পাৰো নেকি সো সেই কোৱেশ্চনটো তেখেতক ষ্ট্ৰাক কৰিলে যে ভাবিলে যে জিসাস খ্ৰীষ্টে যদি মানুহবোৰ সুই পিনে ভাল কৰিছিল আমিও তেনেকৈ পাৰিম নেকি তেখেতে বহুত ৰিসাৰ্চ কৰিলে ষ্টৰীটো চাব কৰবা ইউটিউবত নাইবা হয়তো নেটত সাৰ্চ কৰিলে পাব কেনেকৈ তেখেতে ৰিসাৰ্চ কৰিলে ইণ্ডিয়াটো আহিছিল ইউকেত গৈছিল ডক্টৰেট ডিগ্ৰী পালে তেখেতে হে টেকনিকটো মেথডটো উলাইছিলে যত আমি মানুহবোৰক সুই পিনে হিল কৰিব পাৰো এনাৰ্জি ফ্লো হয় আমি একচুয়ালি হিল নকৰো যেটো ৰেকি মানে ইউনিভাৰ্সৰ যেটো এনাৰ্জি আছে আমি এটা মাধ্যম হৈ যাও ইউনিভাৰ্সৰ পৰা এনাৰ্জিটো লৈ আমাৰ হাতৰ থ্ৰৰি মানে পালমৰ পৰা এনাৰ্জিবোৰ ফ্লো হ'ব ধৰে আৰু ফ্লো হলে আমি মানুহবোৰক হিল কৰিব পাৰো এতিয়া হয়তো আপোনালোকে লাগিব পাৰে যে এনেকুৱা পসিবল নেকি কিন্তু নিজে এবাৰ ভাবি চাওক যেতিয়া টিচাৰ এজনে ষ্টুডেন্টক ব্লেসিং কৰিলে সদায় হাতখন এনেকৈ দিয়ে আশীৰ্বাদ সদায় এনেকৈ দিয়া কি হয় আশীৰ্বাদ দিলে যে আমি যদি বাচ্চা এটা কওঁ যে তোৰ ভাল হওক তোমাৰ ভাল হওক কি হয় তাৰ কেনেকৈ ভাল হৈ যায় বস্তুটো সো আমি যেতিয়া ইন্টেনশন নিজৰ মনৰ ভাৱটো আমি পিয়ৰ ৰাখো তেতিয়া হলে আমাৰ নিজৰ পৰা সেই বাচ্চাটোলৈকে এটা পজিটিভ এনাৰ্জি পঠাই দিও এনে যদি সিম্পলি যদি কৈ দিয়ে আপুনি ঠিক আছে তোমাৰ ভাল হ'ব তেনেকুৱা কাম নহয় বাট টিচাৰজনে ভালকে মনৰ পৰা ভালকে যেতিয়া ব্লেসিংছটো দিয়ে সেই ব্লেসিংছটো তেতিয়াহে কামত লাগে ঠিক তেনেকৈ অভিশাপ কোনোবাই যদি কাৰোবাক অভিশাপ দিয়ে মনত দুখ পায় কষ্ট পায় যদি কাৰোবাক তেনেকৈ অভিশাপ দি দিয়ে সেই অভিশাপ লাগে এতিয়া আপোনালোকে বিলিভ কৰে নকৰে হেতু লোক টোটালি আপোনাৰ ওপৰৰ কথা আৰু এটা উদাহৰণ দিছো ধৰক আপোনাৰ মনটো খুব বেয়া লাগি আছে সৰু বাচ্চা এটাক যদি আপুনি দেখা পায় বা সৰু বাচ্চাটোক যদি ধৰে আপোনাৰ ফিলিংটো টোটালি চেঞ্জ হৈ যায় ঠিক আছে আপুনি যদি বাহিৰৰ পৰা আহিছে কামৰ পৰা আহিছে বহুত ভাগৰুৱা হৈছে কিন্তু সৰু বাচ্চা এটা যদি লগ পায় আপোনাৰ এনাৰ্জি আকৌ হাই হৈ যায় সো সেই সৰু বাচ্চাটোত এটা পজিটিভ এনাৰ্জি থাকে যেটো আমাৰ তাতে ট্ৰান্সফাৰ হৈ যায় আমি বহুত এনাৰ্জেটিক ফিল কৰো যদি আপোনাৰ সাপোজ আপোনাৰ মন বেয়া আছে মা দেউতাক কেতিয়াবা যদি হাক কৰি দিয়ে তেতিয়া এটা বেলেগ ফিল হয় বেলেগ ফিল হৈ যায় একদম ভাল লাগি যায় বা আপোনাৰ যদি বাচ্চা আছে বেবি আছে বেবিটোক যদি আপুনি হাক কৰে এটা বেলেগ ধৰণৰ ফুটি এটা লাগে নিজে এটা এনাৰ্জি এটা ফিল কৰে সেই বস্তুটো মই এক্সপ্ৰেছ কৰিব নোৱাৰো আপোনালোকে হয়তো নিজে ফিল কৰিছে সো হেতু এটা এনাৰ্জি হয় এনাৰ্জি ফ্লো হয় এনাৰ্জিবোৰ আমি কেতিয়াও ডেষ্ট্ৰয় কৰিব নোৱাৰো বা এনাৰ্জি আমি কেতিয়াও ক্ৰিয়েট কৰিব নোৱাৰো আমি খালি এনাৰ্জিবোৰ ট্ৰান্সফাৰ কৰিব পাৰো সো ৰেকি হে এনাৰ্জি হয় হেতু এনাৰ্জি ইউজ কৰি আমি মানুহবোৰক হিল কৰিব পাৰো ট্ৰিট কৰিব পাৰো বেছি ডিপলি যদি কব যাও তেতিয়া হলে আমাৰ মানুহৰ অৰা থাকে 1 সেন্টিমিটাৰ ওপৰত বা কিছুমানৰ 1 ফুট ওপৰত এটা অৰা থাকে এটা ফিজিক্যাল এটা লেয়াৰ থাকে ফিজিক্যাল বডিৰ ওপৰত যদি আপোনালোকে সিৰিয়েল টিভি বোৰত দেখিছে ৰামায়ণ মহাভাৰত ভগৱানৰ পিছফালে এটা এনেকুৱা চক্ৰ এটা ঘূৰি থাকে হেতু এটা অৰা হয় বা মন্দিৰত যদি গৈছে পিছফালে যদি লাইট দেখিছে বা পোহৰ দেখিছে বনাই থোৱা থাকে হেতু একচুয়ালি অৰা থাকে হেয়া আমাৰো আছে আপোনাৰো আছে সবৰে অৰা থাকে কিন্তু যেহেতু এতিয়া মেটেৰিয়েলিস্টিক ওয়াৰ্ল্ড আমি ঠিক তেনেকৈ গম নাপাম আমাক শিকোৱা নাই কোনো যে অৰাটো আমি কেনেকৈ চেক কৰো ৰেকিত আমি শিকাও যে অৰাটো কেনেকৈ চাব পাৰি অৰাবোৰৰ কালাৰ থাকে কালাৰটো দেখিও আমি ক'ব পাৰো মানুহজনৰ কি প্ৰবলেম থাকিব পাৰে কেনেকৈ ঠিক কৰিব লাগে গুটেইবোৰ শিকাও তাৰ পিছত 7টা চক্ৰৰ কথা আহি পৰে 7টা চক্ৰ আমাৰ থাকে বডিত নেটত সাৰ্চ কৰিলে দেখিব যে 7টা চক্ৰ থাকে ক্ৰাউন চক্ৰ থাৰ্ড আই তাৰপিছত থ্ৰোট হাৰ্ট চক্ৰ সোলাৰ প্লেক্স সैক্ৰেল আৰু ৰুট চক্ৰ 7টা চক্ৰৰ সবৰে নিজা কাম থাকে যিকোনো এটা চক্ৰ যদি ইমবেলেন্স হৈ যায় কাম বা প্ৰবলেম আহি যায় ব্লকেজেস আহে তেতিয়া হলে লাইফত ইস্যুজ আহে প্ৰবলেম আহে বেমাৰ আহে root chakra to mainly finance related hoi thake ba materialistic world jodi apuni materialistic world satisfy na
বা ব্লকেজেছ আছে ইনকাম কৰিব পৰা নাই ভালকৈ অপৰচুনিটি পোৱা নাই তেতিয়াহ'লে আপোনাৰ ৰুট চাক্ৰাটোত ব্লকেজেছ আছে সো ৰেকি ইউজ কৰি আমি আমাৰ ব্লকেজেছবোৰ খুলিব পাৰোঁ চাৰ্জ কৰিব পাৰোঁ বেলেন্স কৰিব পাৰোঁ ৰেকিটো একচুৱেলি এটা গুপ্ত জ্ঞান বুলি কয় সিক্ৰেট নলেজ বুলিও কয় সো গোটেইবোৰ ইনফৰমেশ্যন ইয়াতে দিব নোৱাৰি ৰেকিত টোটেলি 5টা লেভেল থাকে লেভেল 1ত আমি এনাৰ্জিৰ লগত ইন্ট্ৰোডিউস কৰাও হিষ্ট্ৰী অফ ৰেকি কেনেকৈ ৰেকি ষ্টাৰ্ট হৈছিলে 7টা চক্ৰৰ কথা কওঁ এফাৰ্মেশ্যনৰ কথা কওঁ কাৰণ আজিকালি মানুহবোৰ প্ৰায় নিগেটিভ হৈ গৈছে নিগেটিভ কথাই পাতি থাকে সো কেনেকৈ আমাৰ মাইণ্ডছেটটো পজিটিভ কৰিব আনিব পাৰোঁ সেইবোৰ শিকোৱা হয় আৰু টোটেলি সব ফিলিংছ কেনেকুৱা ফিল হয় ইয়াতে মই বুজাব নোৱাৰোঁ অলৰেডি মোৰ ষ্টুডেণ্টছবোৰে বহুত বেলেগ ধৰণৰ ফিল কৰিছে ফাৰ্ষ্ট লেভেলতে ফিল কৰিছে সো সেকেন্ড লেভেলত কিছুমান সিম্বলছ দিয়া হয় যেনেকুৱা এতিয়া ধৰক ওম আছে স্বাস্তিক আছে সব সিম্বলৰ মিনিং থাকে ঠিক তেনেকৈ ৰেকিত 4টা সিম্বল থাকে আমি লেভেল 2ত অকল 3টা সিম্বল শিকাওঁ সিম্বলবোৰ ইউজ কৰি আমি বহুত কাম কৰিব পাৰোঁ খোৱা বস্তুবোৰ আমি হিল কৰিব পাৰোঁ পানী চাৰ্জ কৰিব পাৰোঁ আৰু হেতু পানী আমি যদি খাওঁ বা আনক খুৱাও তেতিয়াহ'লে সেইজন মানুহৰ যিমান কিছুমান বেমাৰ থাকে বেমাৰবোৰ ঠিক কৰিব পাৰোঁ ৰেকি এটা কমপ্লিমেণ্টাৰী হয় এনেকুৱা নহয় যে আপুনি ট্ৰিটমেণ্ট বাদ দি অকল ৰেকি কৰিব ট্ৰিটমেণ্টৰ লগত ৰেকি কৰক আজিকালি কিছুমান হস্পিটেল দেখা গৈছে যে অপাৰেশ্যন কৰাৰ আগতে ৰেকি ট্ৰিটমেণ্ট কৰে অপাৰেশ্যন হৈ উঠাৰ পিছত আকৌ ৰেকি ট্ৰিটমেণ্ট কৰে বা ৰেকি হিলিং দিয়ে ডুবাইত বহুত ফেমাছ হৈ গৈছে হস্পিটেলবোৰত এটা ডিপাৰ্টমেণ্ট খুলিছে অলৰেডি ৰেকি ডিপাৰ্টমেণ্ট বহুত কমপ্লিমেণ্ট কৰে তেজপুৰত এজন ৰেকি গ্ৰেণ্ড মাষ্টাৰ আছে তেখেতে কেঞ্চাৰ ট্ৰিটমেণ্ট কৰিছে এজন মানুহৰ ডিঙিত কেঞ্চাৰ আছিলে বহুত ডাঙৰ টিউমাৰ টাইপ একচুৱেলি টিউমাৰ এটা আছিলে য'ত ডক্টৰে গিভ আপ কৰি দিছিলে ডক্টৰে সেইটো ঠিক কৰিব নোৱাৰোঁ বুলি কৈ দিছিলে কিন্তু ৰেকি ইউজ কৰি পিনে সেই টিউমাৰটোও ভাল কৰা হৈছে 2 মাহত জাষ্ট 2 মাহৰ ভিতৰতে টিউমাৰটো নোহোৱা হৈ গৈছে মই লিংক দি দিম আপোনালোকে চাব পাৰিব ডেছক্ৰিপশ্যনত ক্লিক কৰিব দেখা পাব চ' ৰেকি বহুত পাৱাৰফুল হয় ইমেজিন কৰিব নোৱাৰে কিমান পাৱাৰফুল কিমান চেঞ্জেছ মোৰ নিজৰ লাইফতো বহুত চেঞ্জেছ আহিছে সিচুৱেশ্যনবোৰ আপোনালোকে হয়তো বহুত বেলেগ ধৰণৰ চাব ধৰিব কিছুমান সিচুৱেশ্যন হয়তো লাইফত একো এফেক্ট নকৰিব ইমোশনছ মেবি ইমোশনাল বহুত বেছি যদি আপুনি ইমোশনাল নোহোৱা হৈ যাব পাৰে এনেকুৱা নহয় যে আপুনি হাৰ্টলেছ হৈ যাব এটা বেলেগ ধৰণৰ লেভেল বেলেন্স হৈ যাব লাইফটো সো শিকক ৰেকি মই বিচাৰোঁ যে প্ৰত্যেকটা ঘৰতে এজন ৰেকি হিলাৰ হ'ব লাগে কাৰণ সবৰে ঘৰতে কিবা না কিবা প্ৰব্লেম থাকে আনকি যদি ঘৰৰ কিবা বাস্তু দোষ থাকে বাস্তু যদি দোষ থাকে তেতিয়াহ'লে আমি ৰেকি ইউজ কৰি বাস্তু দোষো গুচাব পাৰোঁ সো শিকক মোক কণ্টেক্ট কৰক কণ্টেক্ট নাম্বাৰটো দিয়া আছে ইনফৰমেশ্যন লাগে মই ফ্ৰীতে ইনফৰমেশ্যন দিওঁ ইনফৰমেশ্যন দিয়াত কোনো প্ৰব্লেম নাই সো কিবা ডাউট আছে হয়তো ভিডিঅ'টোত গোটেই কথাবোৰ মই কভাৰ কৰা নাই সো আপোনালোকৰ ভিডিঅ'টো চোৱাৰ পিছত যদি কিবা কুৱেশ্যন আহিছে কিবা ডাউট আহিছে কমেণ্টত জনাব পাৰে নাইবা আপুনি মোৰ ফেচবুকত কণ্টেক্ট কৰিব পাৰে ফেচবুকত মোক মেছেজ দিব পাৰে ইনষ্টাগ্ৰামত মোক মেছেজ দিব পাৰে লিংকবোৰ তলতে দিয়া আছে আৰু মোৰ ফোন নম্বৰটো দিয়া আছে WhatsApp কৰিব ফোন কল কেতিয়াবা ৰিচিভ কৰাত হয়তো প্ৰব্লেম হ'ব পাৰে বাট মই WhatsAppৰ ৰিপ্লাই মই চবকে কৰোঁ দেৰিকৈ হ'লেও মই চবকে ৰিপ্লাই কৰোঁ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব জানিব দিব ৰেকি কি হয় আৰু যদি চেনেলটো আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ